কৃষকৰ কাৰণে চৰকাৰে কি কৰিছে 90% চৰকাৰে বহন কৰিছে আপোনালোকৰ প্ৰিমিয়ামটো মাত্ৰ 1 হেক্টৰ মাটিত 100 টকা দি পেলাই কৰিব লাগে আপোনালোকে আজিকালি চাহ পানী খাওঁতে 100 টকা গুচি যায় কৰি থওক ইয়াৰ সুফল আপোনালোকে লাভ কৰিব আজি ধানৰ উৎপাদন এইবাৰ কমি গৈছে আপোনালোকে যদি কৰি থলে হয় এইবাৰ অটোমেটিক্যালি যিটো সাৰ্ভে হ'ব যদি উৎপাদন গড় উৎপাদন কম হয় আগৰ বছৰবিলাকৰ তুলনাত আপোনালোকৰ একাউণ্টত অটোমেটিক টকা সোমাই যাব। नमस्ते दोस्तों, फिर से स्वागत है मेरे चैनल पे। आज मैं हमारा शिरांग डिस्ट्रिक्ट का जो भी कृषि विषयाचार है, इन्होंने जो हमारा महकुमा कृषि कार्यालय में जो भाषण दिया था, जिन व्यक्तियों ने कृषि काम से जुड़ते हैं उन लोगों के लिए बहुत मूल्यवान भाषण दिया है उन लोगों के लिए। और इन सर ने बताया फसल बीमा के बारे में बताया है और फार्मर रजिस्ट्रेशन के बारे में बताया है। आप लोग अभी सुनते जाइए, मैं आप लोग को मैं इन वीडियो के जरिए बताने वाला हूँ। ধন্যবাদ। আজি আমাৰ যি আনুষ্ঠানিক আলুৰ বীজ বিতৰণৰ কাৰ্যসূচী এই কাৰ্যসূচীত উপস্থিত থকা আমাৰ বিজনী সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, আমাৰ বিজনী মহকুমা কৃষি বিষয়া মহোদয় আৰু এই মহকুমাৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীবৃন্দ, আমাৰ এডিঅ'সকল এইসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ কৃষক বন্ধুসকল। তো আজি মোৰ সৌভাগ্য যে আমাৰ সন্মানীয় বিধায়ক মহোদয়ক লগ পালোঁ। আচলতে তেখেতক মই আগতে ডাইৰেক্টলি লগ হোৱা নাই, যদিও তেখেতৰ বিভিন্ন এক্টিভিটিজ মই এনেও চাই থাকোঁ, আজিকালি ছ'চিয়েল মিডিয়াও আছে, যথেষ্ট এক্টিভ। ছাৰ প্ৰথম যেতিয়া হেৰি হৈছিলে তেতিয়া এটা সাক্ষাৎকাৰ লৈছিলে আৰু মই যথেষ্ট বহুতখিনি কথা তাৰ পৰা আমি উদ্বুদ্ধ হওঁ যে কেনেকৈ সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি আজি বিধায়ক পদ এটা আহিছে, গতিকে সেইখিনি আমাক যথেষ্ট উদ্বুদ্ধ কৰিছে তেনেকুৱা কাহিনীবোৰে। তো আজি মই বেছি দীঘলীয়া নকৰোঁ কাৰণ সময় যথেষ্টখিনি দেৰি হৈ গ'ল। আপোনালোকে ৰাতিপুৱাই আহিছে, আমাৰ সন্মানীয় আমাৰ SDO মহোদয়ে বহুতখিনি কথা ক'লে। যে মোৰ খালি এটাই অনুৰোধ যে আমাৰ যিখিনি কৃষি বিভাগৰ পৰা যিখিনি আমি কাৰ্যসূচী লওঁ আপোনালোকে ভালদৰে সহযোগ কৰক, বস্তুখিনি দিয়া হয় অনাদৰ নকৰিব। কাৰণ সাধাৰণতে আমাৰ এটা এনেকুৱা এটা ধাৰণা হয় যে ফ্ৰীত পোৱা বস্তুবিলাকৰ আমাৰ গুৰুত্ব কম, কিন্তু আপুনি যদি এটা 1 টকা খৰচ কৰে তেতিয়া কিন্তু আপুনি সেই বস্তুটোৰ আদৰ কৰে। গতিকে আমি সদায় ফ্ৰীত পোৱা, হয়তো কেতিয়াবা কিবা কাৰণত কোনোবা বস্তু এটা অলপ বেয়া হ'ব পাৰে কোৱালিটিৰ কথা, কাৰণ ইয়াত ছাপ্লাইয়াৰে দিয়ে, তথাপি আজিকালি বহুত ভাল হৈ গ'ল ছিষ্টেমটো, আগৰ নিচিনা নাই এতিয়া। গতিকে আপোনালোকে অনাদৰ নকৰিব, প্ৰতিটো বস্তুৱে নিয়ক আৰু নি পেলাই, কাৰণ ইয়াত যথেষ্ট কষ্ট আছে, ইয়াত যথেষ্ট খৰচ আছে, এই খৰচখিনি চৰকাৰে বহন কৰি আছে। গতিকে মোৰ এইটো আপোনালোকলৈ এটা আবেদন থাকিল। আৰু আমাৰ যিটো ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছে সেইটো বহুত খুব গুৰুত্বপূৰ্ণ কথা এটা। এইটো অসমৰ নহয়, গোটেই ভাৰতবৰ্ষৰ লগত এইটো লিংক হৈ আছে, গোটেই ভাৰতৰ মানে ভাৰতীয় পৰ্যায়ত এইটো হ'ব। অসম চৰকাৰে এইটো কাৰ্যসূচী লৈছে। আমাৰ মানে চিৰাং জিলাৰ কাৰণে এতিয়াও মাটিখিনি মানে এইটো লেণ্ড বাকেট বুলি কয়, এই মাটিখিনি এতিয়ালৈকে তাৰমানে ডিজিটাইজ হ'ব লাগে। আজিকালি চব অনলাইন, আপোনালোকে দেখিছে জমাবন্দী, ছাৰ্ভে নাম্বাৰ বা ডাক নাম্বাৰ মাৰিলে জমাবন্দীটো অনলাইনত দেখা পায়। এই বস্তুটো আমাৰ এতিয়াও সম্পূৰ্ণৰূপে ৰিলিজ কৰি দিয়া নাই। যিদিনাই ৰিলিজ কৰিব তাৰ পিছদিনাখনে আমি এই কাৰ্যসূচীটো হাতত ল'ম। আমাৰ চব টিম আমি ৰেডি কৰিছোঁ, আমি ট্ৰেইনিং দিছোঁ। ইয়াতো হ'ব কেম্প বুলি কৈছে, কেম্প মোড হ'ব আৰু এটা সহায়ক মোড হ'ব। আপোনালোকে কেম্পত আহি কৰিব পাৰে আৰু সহায়কবিলাকে আপোনালোকৰ গাঁৱে গাঁৱে গৈ পেলাই এই কামখিনি কৰিব। যথেষ্ট গুৰুত্বপূৰ্ণ কাম, কিন্তু ইয়াত এটা বস্তু অতি দৰকাৰী কথা এটা আছে। সেইটো কথা হ'ল যে মাটিটো নিজৰ নামত থাকিব লাগিব। যদি মোৰ মাটি দেউতাৰ নামত আছে বা মোৰ ককাৰ নামত আছে তেতিয়াহ'লে সেই মানুহজনে কিন্তু এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব, যিটো মিউটেশ্যন বা নামজাৰি বুলি কয়। তাৰমানে সেই জমাবন্দীখনত আপোনাৰ নামটো থাকিব লাগিব যে আপোনাৰ অমুক দাগত ইমান বিঘা মাটি আছে। তো আমাৰ হয়তো আমি জানাত আমাৰ এই অঞ্চলবিলাকত এতিয়াও নিজৰ নামত বহুতৰে কিন্তু মাটি নামজাৰি হয়। আপোনাৰ খেতিয়ক হয়, আপোনাৰ আন্দাৰত 7 বিঘা কাৰোবাৰ 10 বিঘা মাটি আছে, কিন্তু মাটিটো নিজৰ নামত নাই, আপুনি খেতিহে কৰি আছে, দেউতাৰ নামত আছে, ককাই ভাই আছে, কেতিয়াবা ডাঙৰ ককাইৰ নামত মাটি থাকে, সৰু ভাইয়ে তেওঁ খেতি কৰি থাকে। গতিকে এনেকুৱা সমস্যাবিলাক আছে। এই গোটেইখিনি বস্তু আমি ৰেজিষ্ট্ৰিত এণ্ট্ৰি কৰিম আৰু এই বস্তুখিনি আমি হায়াৰ অথৰিটিত পঠাই দিম যে এই মানুহজনৰ নামত মিউটেশ্যন বা নামজাৰি হ'ব লাগে। এইটো এটা আছে। আৰু 2 নম্বৰ এটা সমস্যা আহিব যে মাটিত থকা নাম আৰু আধাৰ কাৰ্ডত থকা নাম সাধাৰণতে বহুত সময়ত খেলি মেলি আছে। আপোনালোকে জানে আধাৰ কাৰ্ডখন যথেষ্ট আপ টু ডেট হয়, কাৰণ ডকুমেণ্টছৰ ওপৰত আধাৰ কাৰ্ড হয়, কিন্তু মাটিত বহুত আগতে কিবা বেলেগ টাইটেলে বেলেগ হৈ আছে, নাম বেলেগ হৈ আছে। আৰু বিশেষকৈ আমাৰ বড়ো সম্প্ৰদায়ৰ মানুহখিনিৰ নামবিলাকতো অলপ বেলেগ না, অলপ যিটো আহি যায় এনেকুৱা কথাবিলাক আধাৰত আছেনে নাই বা মাটিত সেইটো আছেনে নাই, বা মাটিত চিম্পুল নাম এটা আছে। গতিকে এই যদি জটিলতা, এইটো বস্তুও আমাৰ তাত এটা পাৰ্চেণ্টেজ আছে। 20% যদি মেচিং হয় তেতিয়া এলাউ কৰিব, কিন্তু 20% যদি তাত তলত আহে মেচিংটো মাটিৰ নাম আধাৰৰ নাম তেতিয়াহ'লে আপোনালোকে এইটো কাৰেকশ্যন কৰিব লাগিব। হয় মাটিৰ নামটো কাৰেকশ্যন কৰিব লাগিব আৰু নহ'লে
আধাৰ কাৰ্ডৰ নামটো কাৰেকশ্যন কৰিব লাগিব। গতিকে এই দুটা অপশ্যন আছে। আপোনালোক আজি বিভিন্ন অঞ্চলৰ পৰা আহিছে, আপোনালোকৰ মাধ্যমেদি গাঁৱত এই কথাটো খুব প্ৰচাৰ হ'ব লাগে যে মাটি এতিয়া আপোনাৰ কৃষকৰ পঞ্জীয়ন হ'ব। এইটোৱে আজিৰ দিনত খুব গুৰুত্বপূৰ্ণ কথা। আপোনালোকে সদায় খেতি কৰি আছে, কিন্তু এই যিটো আইডিৰ কথা ক'লে, এই আইডিটো এজন কৃষকৰ পৰিচয় হ'ব আৰু প্ৰত্যেকটো স্কিম, প্ৰতিটো আঁচনি এই আইডিৰ সৈতে জড়িত হ'ব। অনাগত দিনত এই আইডি থকা কৃষকসকলকহে কৃষক হিচাপে গণ্য কৰি চৰকাৰে বিভিন্ন আঁচনিবিলাক দিব। গতিকে এইখিনি কথা ক'লোঁ। দ্বিতীয়তে আমাৰ ফচল বীমা এটা বস্তু চলি আছে। আপোনালোকে বীমাকৰণ কৰিব খেতিবিলাক, আলু, সৰিয়হ, মাকৈ আৰু এতিয়া যিটো ধান খেতি কৰা হ'ব, বড়ো খেতি হওক, এই চাৰিটা খেতিৰ কাৰণে আমাৰ বীমাৰ ব্যৱস্থা আছে, য'ত 100 টকা দিব লাগে। মাত্ৰ 1 হেক্টৰ অৰ্থাৎ 7.5 বিঘা মাটিৰ কাৰণে 100 টকা দিব লাগে। একচুৱেলি 1 হেক্টৰৰ কাৰণে প্ৰায় 1000 টকাৰ ওপৰত যায়। ইয়াৰে 90% ওপৰত চৰকাৰে বহন কৰি আছে প্ৰিমিয়াম। আজি আপোনালোকে লাইফ ইঞ্চুৰেঞ্চ কৰিছে, হেল্থ ইঞ্চুৰেঞ্চ কৰিছে, তাততো আমি সম্পূৰ্ণ প্ৰিমিয়ামটো দিব লাগে, হয়নে? আপুনি বাইক এখন, গাড়ী এখন ইঞ্চুৰেঞ্চ কৰিছে, আপোনাক ইয়াত কোনোবা ছাবচিডি দিয়ে নেকি? নিদিয়ে। যিমান টকা আহে সিমান টকা প্ৰিমিয়াম দিয়ে। কিন্তু কৃষকৰ কাৰণে চৰকাৰে কি কৰিছে? 90% চৰকাৰে বহন কৰিছে আপোনালোকৰ প্ৰিমিয়ামটো। মাত্ৰ 1 হেক্টৰ মাটিত 100 টকা দি পেলাই কৰিব লাগে। আপোনালোকে আজিকালি চাহ পানী খাওঁতে 100 টকা গুচি যায়। কৰি থওক, ইয়াৰ সুফল আপোনালোকে লাভ কৰিব। আজি ভাতৰ উৎপাদন এইবাৰ কমি গৈছে। আপোনালোকে যদি কৰি থ'লে হয়, এইবাৰ অট'মেটিকেলি যিটো ছাৰ্ভে হ'ব, যদি গড় উৎপাদন কম হয় আগৰ বছৰবিলাকৰ তুলনাত, আপোনালোকৰ একাউণ্টত অট'মেটিক টকা সোমাই যাব। আৰু বাকী অন্যটো আছে যে আজি কিবা কাৰণত বৰষুণ হ'ল, আপোনাৰ খেতিখিনিয়ে নষ্ট হ'ল, বেলেগৰ হোৱা নাই, আপুনি ক্লেইম কৰিব পাৰে। আপোনাৰ পথাৰত ধান বা সৰিয়হ মানে কাটি থৈ দিছে 14 দিনলৈকে, কাটাৰ পিছত 14 দিনলৈকে পথাৰত যদি নষ্ট হয়, তাৰ কাৰণেও আপোনালোকে ক্লেইম কৰিব পাৰে। গতিকে ফচল বীমাৰ বিভিন্ন সুবিধা আছে। গতিকে এই সুবিধাখিনি গ্ৰহণ কৰক। আৰু PM কিষাণ এটা আঁচনি আছে, আপোনালোকে জানে। আৰু এতিয়া যিটো ক্ৰপ ৰেজিষ্ট্ৰেশ্যন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব, ইয়াত অকল PM কিষাণৰ খেতিয়কখিনিকহে এই মুহূৰ্তত আমি কৰিম। আৰু যিসকলে PM কিষাণ কৰা নাই, যদি এতিয়াও আছে, আপোনালোকে কৰক। এইটো বিশেষ টান কাম নহয়। গতিকে PM কিষাণৰ সুবিধাটো লওক। চৰকাৰে এইটো কথা কৈছে যে আগত PM কিষাণ কৰক, যদি কৰা নাই তাৰপিছত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। গতিকে এইখিনি কথা মই ক'লোঁ, দীঘলীয়া নকওঁ, ক'বলগীয়া বহুত কথা থাকে। আৰু পৰৱৰ্তী সময়ত আমি সময় সুবিধা পালে বিতংকৈ আলোচনা কৰিম। গতিকে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা থাকিল আৰু ধন্যবাদ থাকিল, আপোনালোকে আহিছে। আৰু এইখিনি কথা কৈ তাইলৈকে মোৰ পুনৰবাৰ ধন্যবাদ, কৃতজ্ঞতা, অভিনন্দন জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ।